তো সেই বন্ধুসকল মানে কি ক'ব এটাই চলা পিন্ধি আছোঁ মানে গৰম তো এইটোৱে পিন্ধি আছোঁ তো এটা বহুত দিনৰ ভিডিঅ' আছিল মানে বনাইছিলোঁ বনাই এডিট চেডিট চব কৰা হৈছিলে অলপ বাকী আছিল তো এই ভিডিঅ'টো আজি দিলোঁ তো চাব আপোনালোকে কেনেকৈ হয় আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পিছত ক'ব লাগিছিল আগতে কৈ দিলোঁ মাছবিলাকৰ পেটটো চব কিমান মোটা মোটা কোনি পাৰিব বোধে এইটো বহুত ধুনীয়া লাগে মাছবিলাক হেই বন্ধুসকল ওয়েলকাম টু মাই চেনেল মজ ব্লগ তো ব্লগ আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদি মোৰ চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আজি মানে আৰু এটা একুৱাগাম বনাম তো ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু একুৱাগামটো বনাম এইটো দি একুৱাগাম যে মোৰ প্ৰজেক্টবিলাকৰ এটা ভিডিঅ' চাইছে আপোনালোকে সেইটোত যেনেকুৱা আছে এনেকুৱা এটা বনাম তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ মানে একুৱাগামটো বনোৱাৰ কাৰণে ফাৰ্ষ্টত মানে মেটেলছবিলাক এটা লাগিব ব্লেড আৰু ফেবিকুইক লাগিব আৰু এনেকুৱা এটা কাৰ্টুন লাগি যাব আৰু এক পিচ গ্লাছ লাগিব আৰু চিমেণ্ট 2 কিলোমান লাগিব তো এইবিলাক দি মানে বনাম তো বলক এতিয়া ষ্টাৰ্ট কৰোঁ গোটেই হেক কৰি দিলোঁ এতিয়া ইয়াত অলপ গ্লাছ লগাম আৰু ফেবিকুইক লগাই দিম তো চাই থাকক আৰু কি কৰোঁ इस हाथी वाला को लगाएगा और उसको फिनिशिंग लगाएगा तो चलो 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 जल्दी जल्दी ইটাবিলাক দি অলপ মানে ইয়াতে ৰাখি দিম এনেকা চাব লাহেকে দিব লাগিব ভাঙি গ'লে হেক আৰু এইটো তাত দি দিলোঁ তো মানে আধা ঘণ্টাৰ কাৰণে থাকক তাৰপিছত আৰু কাম আছে
ইমান ধুনীয়াকৈ বনালোঁ মানে এইটো এটা বেয়া লাগিল মানে লিক হয় সেইকাৰণে মানে পানীটো মানে লিক হৈ পৰি যায় তো এইটো এনেকৈ থাকিব কেইদিনমান পিছত আৰু ভালকৈ এইটো ঠিক কৰি তাৰপিছতহে লগাম বৰ্তমান ইয়াতে থাকিব তো বলক এতিয়া বঙাইগাঁৱত যাওঁ বঙাইগাঁৱত আহি মাছ চাব আহিলোঁ এইটো এটাৰ দামে 1000 টকা মাছ চালোঁ মানে এইটো দোকানটো বহুত ধুনীয়া মানে ইয়াতে অকল একুৰিয়ামৰ বস্তু পাব আপোনালোকে আহিব এইখনত মানে ডিছক্ৰিপশ্যনত নাম্বাৰটো দি দিম আহিব কিবা লাগিলে যোগাযোগ কৰি ল'ব আৰু চাওক কিমান ধুনীয়া ধুনীয়া মানে একদম মজা একদম আৰু এইটো চাওক অ' মাই গড বহুত ভাল লাগিছে এইটো আৰু এইটো আছে এইটো যদি কোনোবা ল'ব খোজে 3000 টকা মই ডিছক্ৰিপশ্যনত নাম্বাৰ দিম আপোনালোকে আহিব এইখন দোকানত আহি কেনে লৈ যাব আৰু এইটো পুৰা ৰেডি কৰি ল'লোঁ পানী চানী দি কিনে লাইট চাইট লগাই কিনে চব বস্তু লগাই একদম ৰেডি কৰি থৈ দিলোঁ তো ইয়াতে অলপ মানে আৰু কিবা গছ টছ লগাইছোঁ লগাই কিনে এয়া মাছ মানে 4টা লৈ আহিছোঁ 200 টকা লৈছে এইখিনি আনি কিনে ধুনীয়াকৈ দিছোঁ চাওক কিমান ধুনীয়া লাগে পুৰা মজা লাগি আছে এইটো এতিয়া